হেল্ল' ফ্ৰেণ্ডছ, আজি মই এটা নতুন ভিডিঅ' বনাব গৈ আছোঁ আৰু এই নতুন ভিডিঅ'টোলৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আজিৰ ভিডিঅ'টো হ'ব কি মই মানে পথাৰত আমাৰ ধান কাটি আছে, এতিয়া পথাৰৰ ব্লগ হ'ব আৰু এই পথাৰত আমাৰ ফেমিলি খুৰী মানে দুজন, ইহঁত দুটাৰ কাৰণে আমি মানে এতিয়া ভাত লৈ যাম আৰু পথাৰত ধান কাটি আছে। ইহঁতে ৰাতিপুৱা 6:30 মানতে গুচি গ'ল আৰু এতিয়া ফোন আহিছে বোলে ভাতটো সোনকালে লৈ আহ, ভোক লাগিছে। মানে ভোকটো লাগিবই, পথাৰত যিহেতু ধান কাটি আছে আৰু আজি ৰ'দ বহুত চোকা ৰ'দ দিছে। গতিকে ভিডিঅ'টো আৰম্ভ কৰোঁ। আৰু এয়া হৈছে পানী বটল আৰু ইয়াত স্পিচ চব্জি আছে, ইয়াত ভাত আছে আৰু ইয়াত দালি আৰু এটা আপেল লৈছোঁ আৰু 3টা কমলা আৰু আপেল কাটিবলৈ এটা চাকু লৈছোঁ আৰু এইকেইটা মই এতিয়া বেগত ভৰাম। কমলা চাকু এতিয়া ৰেডি হ'ব আৰু হ'ব দে। ঘৰৰ লাইট বন্ধ কৰোঁ, আন্ধাৰ হ'ল। এনেকৈ ভণ্টিক ভাতৰ বেগটো দাঙিব দিলোঁ আৰু এতিয়া আমি স্কুটিত যাম। ধৰ Ayan ধরে তুমি আমি বেয়া ৰাস্তা ৰাইডিং কৰি আমি পথাৰ পালোহি। পথাৰ আৰু মই এই ব্লেক চশমাটো এইকাৰণে পিন্ধিছোঁ, আজি প্ৰখৰ ৰ'দ, আপোনালোকে দেখিছে তীক্ষ্ণ ৰ'দ। সেই ৰ'দটোৰ কাৰণে যেতিয়া আমি বাইক ৰাইড কৰোঁ বা পথাৰত যাওঁ তেতিয়া চকুত মানে ইয়াৰ প্ৰভাৱ পৰে। সেইকাৰণে মই ক'লা চশমাটি লগাইছোঁ আৰু মই জেকেটটো লগাইছোঁ। মোৰ মানে এই এসপ্তাহমান হৈছে কাহ চৰ্দি, টেবলেট খাইছোঁ, ভাল হোৱা নাই আৰু সেইকাৰণে জেকেটটো লগাই ল'লোঁ আৰু চশমা লগাইছোঁ। আৰু এনেকৈ আমাৰ ফেমিলি আৰু আমাৰ খুৰী হয় আৰু ভণ্টি আৰু আমাৰ আইনকো এটা সৰু তিৰপাল লগাই আৰু তিৰপাল তলত বহি ভাত খোৱা আৰম্ভ কৰিছেহি। কুকুৰক কোৱা হয় ডগ ইজ দ্য বেষ্ট ফেথফুল এনিমেল। আৰু আপোনাক দেখুৱাইছোঁ কাটি থোৱা ধান, এয়া বাও ধান কাঁইট আছে ইয়াত, আপোনালোকে দেখিছে চাগে, কাঁইট থকা বাও ধান আৰু এনেকৈ কাটিছে আৰু এনেকৈ পথাৰত ফেমিলিৰ সৈতে বহি অলপ টাইম পাছ কৰিলোঁ আৰু এনজয় কৰিলোঁ আৰু শৈশৱ অতীতলৈ মনত পৰিলে। আৰু ফ্ৰেণ্ডছ, আপোনালোকক মই দেখুৱাইছোঁ মই য'ত আছোঁ এই জেগাডোখৰ নাম হৈছে ঢেৰাপৰা। আপোনাৰ ঢেৰাপৰা আউনীআটী সত্ৰৰ ওচৰতে আৰু আউনীআটী সত্ৰ আপোনালোকক অলপ জুম কৰি দেখুৱাইছোঁ। মই যিটো আপোনালোকে আগলৈ এটা ঘন জংঘল দেখিছে,
বহুত ঘন দীঘল দীঘল পূব আৰু পশ্চিম পিনে জংঘলে জংঘল দেখিছে আপোনালোকে, গছে গছ। সেই পিছপিনে বিহাইণ্ড ডেট জংঘল তাতে আছে শ্ৰী শ্ৰী আউনীআটী সত্ৰ। আউনীআটী সত্ৰ মোৰ থকা জেগাৰ পৰা দক্ষিণ ছাইডত হয়, আৰু দক্ষিণ ছাইড আৰু এইখিনি পথাৰ 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 পথাৰৰ পৰা আগলৈ আপোনালোকক জুম কৰি দেখুৱাইছোঁ। আগলৈ তাতো জংঘল আছে। সেই জংঘলৰ পিছপিনে বিহাইণ্ড দ্য জংঘল আমাৰ গাঁওখন হয়, 2 নম্বৰগৈ গাঁও। আৰু গাঁওখনৰ আৰু আগলৈ আপোনালোকে যিকেইটা পাহাৰ দেখিছে সেই পাহাৰটো হৈছে হিমালয় পাহাৰ, য'ত উত্তৰ দিশত অৱস্থিত। আৰু এই আমাৰ ফেমিলি য'ত ধান কাটি আছে, সৌতমটো বনাই থৈছে। আৰু আগলৈ এখন ইটা ভাটা আছে। আৰু হৈ পিনে আপোনালোকক দেখুৱাইছোঁ ফটোখনতে আগলৈ পূব দিশ হয়। পূবত আগলৈ আছে আপোনাৰ ইটা ভাটাটোৰ পিনে ষ্ট্ৰেইট আছে আপোনাৰ কৰ্ম টাউন। আৰু আগলৈ সেইপিনে পূব দিশে হয়, সেইপিনে কমলাবাৰী টাউনখন আছেগৈ। আৰু কমলাবাৰী টাউনৰ পৰা আৰু আগলৈ এনেকৈ আগলৈ ব্ৰহ্মপুত্ৰ নদী পাব, আৰু ব্ৰহ্মপুত্ৰ হৈ আপোনালোকে যোৰহাট যাব পাৰিব। Hi guys. Bye bye. So friends, আমাৰ চিকু বহুত ডাঙৰ। এতিয়া আমি স্কুটিত যামগৈ, চিকু কেনেকৈ যাবগৈ? চিকু দৌৰি যাব ন? চিকু গাড়ী পিছে পিছে যাব লাগিব বাৰু। আমি লাহে লাহে গাড়ী চলাম। এইফালে যাব লাগিব বল। সেইফালে আমি যাব লাগিব বাই। আৰু এনেকৈ ঘূৰি অহা মুহূৰ্তত ৰাস্তাতে আৰু কেইটামান ভাল লগা ছবি ভিডিঅ' দেখা পাব। আপোনালোকে ভিডিঅ'টো চাই থাকিব, ভাল লাগিব। Akon sakal itu. Speed kali. Kasi speed kali. Mesti lihat sih. Habis traveling. Ayan. Oh, gawin ako din. Tapos video kumain. Ito na ito.
বাবাৰ টুপি পৰিলে মোৰ টুপি পৰিলে টুপিখন হৈ তাতে পৰি আছে Oh yeah, keep it up. Oh yeah, oh yeah, oh yeah, oh yeah, oh yeah, oh yeah, oh yeah. Oh, বাস এনেকৈ আমি I go. ঘৰ পালোহি ন আমি ঘৰ পালো তো ফ্ৰেণ্ডছ আজিৰ ভিডিঅ'টো ইমানেই আছিলে আৰু ইমানতে সমাপ্ত কৰিছোঁ